নমস্কাৰ দৰ্শক বন্ধুসকল, আপোনালোকে চাই আছে ৰহস্যময় অসম। আজি আমি আপোনালোকৰ কাৰণে আৰু এটা বিৰাট হৰৰ ষ্টৰী লৈ আহিছোঁ। বৰ্তমান আছোঁ আমি চিপাঝাৰৰ মাৰৈ নামৰ গাঁও এখনত। আমাৰ লগত আছে বাইদেউ এগৰাকী। তেওঁ আমাক ফোনযোগে জনাইছিলে তেওঁৰ লগত ৰিচেণ্টলি এটা ঘটনা হৈছিল আৰু পূৰ্বেও তেওঁৰ লগত আৰু এটা এনেকুৱা হৰৰ ঘটনা হৈছিলে। সেইকাৰণে আমি ডাইৰেক্ট তেওঁৰ ঘৰতে আহিছোঁ আৰু বাইদেউৰ পৰা আমি তেওঁৰ কাহিনীখিনি জনাৰ চেষ্টা কৰিম। বাইদেউ আপোনাৰ নামটো ক'ব? মোৰ নাম মিছনুৰী আছমা আহমেদ। হয়, আপোনাৰ যিটো ঘটনা হৈছিলে ঘৰত হোৱা বুলি কৈছিলে মোক। মই বেছি দীঘলীয়া নকৰোঁ, আপুনি ডাইৰেক্ট পইণ্টতে আহোঁ। আপোনাৰ সেই ষ্টৰিটো মোক যিটো মানে ষ্টৰি কওঁ বা ইনচিডেণ্ট কওঁ যি কওঁ আৰু যিটো আপুনি নিজে ফিল কৰিছে অলপ আমাৰ দৰ্শকসকলক ক'ব এইটো। ধৰক এতিয়া ক'ব লাগিলে কথাটো এনেকুৱা আৰু হয়, এনেতো নৰ্মেলি আছোঁ আৰু একো নাই। আমিও বাৰু শুনি আছিলোঁ ইমান দিন কিবা কিবি থাকে বুলি, আমিতো এইবিলাক একো দেখা নাই কোনোদিন। সেইদিনাখন হঠাতে এনেকৈ মোৰ ল'ৰা ছোৱালী দুটা আছে নহয়, ল'ৰাটো ডাঙৰ, হয়, সি কিবা কামত গুৱাহাটীত যাব লগা হ'ল। ৰাতি 10টামান বাজিছে আৰু সি যাব ওলাইছে, ওলাই মোক কৈছে আমাৰ মই গুৱাহাটীত যাম। ঠিক আছে যাওঁ আৰু। তাৰপিছত সি ভাত খাবৰ কাৰণে পাকঘৰত আহিছে, মই ভাত দিছোঁ তাক। ভাত বাঢ়িব গৈছোঁ, মই তাৰ আগত মই ভাত পানী বনাই চব কৰি থৈ আহিছোঁ, একো নাই পাকঘৰ ক্লিয়াৰ। মই যেতিয়া ভাত বাঢ়িব যাওঁ, ভাত বাঢ়িব যাই মই মানে ভৰিত কিবা এটা উজাত মাৰি দিছোঁ। তেতিয়াহ'লে কি বস্তু বুলি এনেকৈ চালোঁ, মই কিবা এটা এনেকুৱা টোপোলা দেখা পাইছোঁ, মানে বেহাৰ চেহাৰ কিবা বান্ধি থ'লে যেনেকুৱা টোপোলা, বেহাৰে আৰু এটা প্লাষ্টিকৰ মানে কাগজেদি মেৰে টোপোলা এটা পাইছোঁ মই। পাই পেলাই মই ভাবিছোঁ এইটো ক'ৰ পৰা আহিল, চালোঁ, চাই পেলাই বাবুটোক কৈছোঁ এইটো আকৌ বেহাৰৰ টোপোলা ক'ৰ পৰা আহিলে। সিও আচৰিত, সি আকৌ কৈছে আম্মা চাবি আকৌ ক'ৰ বা কি, তোমাৰ যে আৰু একবাৰ যি কিবা এটা হৈছিল কিবা মাৰিলা নেকি, ভেণ্টিলেশ্যন পেলাই চাইছে কিবা মাৰিলা নেকি। তেতিয়া মোৰো অলপমান সন্দেহ হৈছে, হ'লেও মই তাক দেখাও নাই আৰু দেচোন বাৰু কি হওক তুমি ভাতকেইটা খাই লওঁ। তাৰপৰা সি ভাতকেইটা খাই সি যাব নহয়। এতিয়া মই আকৌ আগতে মানুহবিলাকক সুধিছোঁ বোলে যদি সেনেকুৱা কিবা পোৱা যায়, এই দাৰু যি কৰা বুলি কয়, ঔষধ কৰা বুলি কয়, মই ভাবিছোঁ আৰু এতিয়া শুন নাপাওঁ মনত আছে মোৰ, মানে যদি সেনেকুৱা কিবা পায় নদীত পেলাই দিলে বোলে বৌতি নদীত পেলাই দিলে মানে বস্তুটো জাম নহয়, কাম নহয় বুলি কয় আৰু সেইটো কথা মনত পৰিল। কৰি পেলাই ময়ো আৰু বাবুটোক ক'লোঁ এইটো হেৰি কৰি লৈ যা, তুমি গুৱাহাটীত যাবিয়ে, খান্দাজান নদীত হেৰি কৰিবি, এই গাড়ীখন ৰাখি পেলাই পেলাই দি যাবি। সি ঘৰৰ গাড়ীতে যাব আৰু তাৰপিছত সি লৈ গ'ল টোপোলাটো, তাক লৈ যাব ওলাইছে একদম ৰেডি, সি বেডিং পত্ৰ লৈ পেলাই বেগ চেগ লৈ। তাক আৰু আগবাঢ়ি থ'ব যাম, সি মানে লৈ পেলাই লেপটপটো ল'বাক লাগি ড্ৰয়িং ৰুমটোলৈকে গৈছে। সৰু মাইনাটো আছে ন মোৰ, তাৰপিছত মাইনাটো মই এনেকৈ আছোঁ আৰু মোৰ হাজবেণ্ডো আছে, এখন বিচনাত বাগৰ দিছে, তেওঁ 10টা 10:30 আমি গাঁৱৰ মানুহ আৰু তেতিয়া আমাৰ শুই যাব যায়। তাৰপিছত এনেকৈ বহি আছোঁ তাক বিদায় দিবৰ কাৰণে, তাৰমান হঠাৎ এটা শব্দ হৈছে ৰুমত, মানে গ্লাছত বটল এটা মাৰি বা কিবা এটা মাৰি দিলে যেনেকুৱা সেনেকুৱা এটা শব্দ হৈছে। তেতিয়া মানে মাইনাটো কৈছে হেৰি মোক মাতা নাই, এই মোৰ ল'ৰাটোক মাতিছে, দি মাৰিলা মাৰিলা এনেকৈ কৈছে। এতিয়া আমি আচৰিত কি মাৰিলা মাৰিলা, তাই কৈছে তোমালোকে হেৰিত যাওঁতে যি এনেকুৱাকৈ মাৰিছিল যে এই এনেকৈ শব্দ হৈছে কিবা মাৰিছে। মানে আপোনালোকে ক'ত বাহিৰত গৈছিল নেকি? আমাৰ আগতে অলপ তেনেকুৱা ঘটনা এটা গৈছে, অলপ সেইটোও কৈ দিব অলপ। সেইটো আজি 1-1.5 বছৰ আগৰ কথা আৰু আমি দুয়োটা বাহিৰত গৈছিলোঁ। যাওঁতে তেতিয়া অহাৰ পিছত সিহঁতে কৈছে মানে একদিন এনেকুৱা কিবা উৎপাত কৰা বুলি কৈছে। সিহঁতে বৰমাৰ হাতত ভাত পানী খাই অলপ ৰাতিকৈ আহিল ঘৰত, আহোঁতে বোলে এনেকৈ কিবা বস্তু দলোৱা চলোৱা উৎপাত কৰিছে, মানে আৰম্ভণিটো সিহঁতৰ ভেণ্টিলেশ্যন দি মেকুৰী এটা সোমোৱা বুলি কৈছে। আমি অহাৰ পিছত কাহিনীটো এনেকৈ কৈছে আৰু এটা সাধু কথাৰ নিচিনা আমি শুনিছোঁ, মেকুৰী এটা সোমাইছে বোলে, সোমাই পেলাই মানে এনেকৈ উৎপাত কৰিছে, কিবা বস্তুটো দলোৱা বুলি কয়, মানে কি আৰু পৰ্দাৰ এই মুণ্ডাটো দলি মাৰি দিয়ে, কিন্তু আকৌ বস্তুটো বোলে এনেকুৱা আছে লাইট দিয়া থাকিলে একো নকৰে, বা ডিম লাইটটো বা লাইটটো অফ কৰি দিয়ে যদি তেতিয়া আৰু সিহঁতে বোলে অন্যমনস্ক হ'ব লাগিব, যদি পাৰচোন কি মাৰিলা বুলি যদি এনেকৈ চাইছে তেতিয়া নামাৰে। আকৌ যদি সিহঁতে বোলে মোবাইলে চালাব বাগাত দিয়াৰ ল'লে মাৰি দিয়ে। আহোঁতে এনেকৈ কাহিনীটো কৈছে, আমি আৰু ইমান গুৰুত্ব দিয়া নাই আৰু। তাৰপিছত কোনোবা আহি পেলাই অলপমান জাৰা ফুকাও কৰিলা বোলে, কৰাৰ পিছত 1-2 দিন আছে বোলে অলপ দিগদাৰ কৰি, তাৰপৰা নোহোৱা হ'ল, নাই আৰু নাই, আমি আহি পাৱাই নাই, মাত্ৰ কাহিনীটো শুনিছোঁ চলিটো। তাৰপিছত যেতিয়া সিদিনাখনে বাবুটো এনেকৈ যাব ওলাওতে মাৰি দিয়া বুলি যে ক'লোঁ, তাই আৰু এই 7 অভিজ্ঞতাটো আছে না, তাই আৰু আমাক বাপাক মাকক নামাতি এই ককাইক মাতি পেলাই আৰু সিও দাউৰ মাৰি গৈছে, যাই পেলাই কৈছে হেৰি আম্মা কি এনেকুৱা কৈছে। মই আৰু সি একফালে যাব, আগতে যদি ঘটনাটো শুনিছোঁ না, বোলে সি চিন্তা কৰি থাকিব, সেইকাৰণে ময়ো ক'লোঁ তাক নাই বাবা একো নাই। সি কৈছে আম্মা মিছা নকবি শব্দটো ময়ো শুনিছোঁ। আমাৰ দুটাৰ কথা গুৰুত্ব নিদি দুয়ো ভায়েক ভনীয়েকে মোবাইলত টৰ্চ মাৰি বস্তু বিচাৰ লাগিল। তাৰপিছত টৰ্চ মাৰি পেলাই পালা নহয় ইনভাৰ্টাৰৰ আঁতৰৰ বটল এটা, পাৱাৰ লগে লগে সেই আকাইটো দুয়োটা পুৰা কনফাৰ্ম। ঘৰৰ ভিতৰত গুচি আহিছে, ঘৰৰ ভিতৰত গ্লাছ ভাঙি গুচি আহিছিল নেকি? গ্লাছ ভাঙি নহয়, তাৰমানে আমাৰ ঘৰৰ ভিতৰত থকা আঁতৰৰ বটলটো মানে ইনভাৰ্টাৰৰ কাষত বুক চেল্ফটো আছে তাৰে গ্লাছত মাৰি দিছে। শব্দটো ময়ো পাইছোঁ, কিন্তু বাবুটো একফালে যাবৰ কাৰণে মই ৰুমৰ ভিতৰত থকা বস্তুটো ৰুমতে মাৰি দিছিল। চকেজৰ ওপৰত ধৰক আঁতৰৰ বটলটো আছে, আঁতৰৰ বটলটো মানে এনেকুৱা লাগে যেন খুব জোৰত মাৰি দিছে আৰু শব্দটো পাওঁ গ্লাছত মাৰি দিছে, বটলটো গ্লাছৰ কেনেকুৱা শব্দ হ'ব। তাৰপিছত সি কনফাৰ্ম হ'ল, কৈছে আম্মা আহিছে আজিও আহিছে,
মোৰ হাজবেণ্ডেতো বিশ্বাস নকৰে বাপাকে আকৌ তাক অলপ মানে ধমকি দিয়া শুইতে কৈছি আৰু নাই তহঁতে ক'ৰবাত কিবা শুনিলে আৰু তহঁতে ভয় খাই থাকা এইগিলা ভাবি থাকা সেই মই বোলো ডেড হেৰি ঘৰ তুমি যা ৰাতি হ'ব সিহঁতে ৰখি আছে তাই তাক বিদায় দিলোঁ তাক বিদায় দিবাক লাগি মই ওলাই আহিছোঁ নহয় তাৰপিছত মাইনাটো মোৰ পিছে পিছে আছি দুয়োটাই আছোঁ আহি পিনে আমাৰ গাড়ী থোৱা ঘৰটো যি আছে চোতালত আহোঁতে দেখা পাইছে এই গাড়ী থোৱা ঘৰটোৰ ওচৰ পাইছোঁ আৰু সি যাব মই সিও যাব গেটখন মাৰিম লাইটটো বন্ধ কৰি থৈ আহিম এই টিংখন গাড়ী থোৱা ঘৰটোৰ কাষখিনি পাইছোঁ মাত্ৰ টিঙত ঠাচ খাই মাৰি দিছোঁ কিবা এটা মইতো এনেকৈ চক খাই দিছোঁ আৰু একবাৰ সেইটো মোৰ কাৰণে এইটো ফাৰ্ষ্ট টাইম এতিয়া যদিও এটা গডৰেজত বুক চেলটো মাৰিলে মই ইমান অনুভৱ কৰা নাই শব্দটোহে পালোঁ কিন্তু সেইটো মাৰ ল'লে একদম শিল মাৰিলে যেনেকুৱা শব্দ বা চপৰা মাৰিলে এনেকুৱা শব্দ মই জাপিয়ে উঠিছোঁ ডাঙৰ হয় আৰু গাড়ী থোৱা ঘৰৰ চালিখনো কিমান ওখ আৰু মানে মূৰতে পৰা নিচিনা লাগিছে তাইতো সিওতো হেৰি কৰিলে কৈছে আম্মা কি হ'ব এতিয়া মইতো যাব ওলালোঁ তেনেহ'লে একো নহয় যাব তুমি যা সি কৈছে কিন্তু কিবা অলপতো হয় আম্মা খাটাং হৈছে তাক আৰু ইমান হেৰি দেখা নাই তাক বিদায় দি কিবাকে গেটখন তাৰমানে মাছছোঁ আৰু দৌৰি আহি ঘৰ সোমাইছোঁ আহি পেলাই তেওঁক ক'লোঁ বোলে আকৌ মাছি আকে কিবা হয়ে কেইজনী আজি আসি আৰু তেওঁ আৰু কৈছে নাই দেউ আহিলে কিনো কিয় কথা ভাবি থাকা কিন্তু মাইনাটো কনফাৰ্ম হৈ আছে কৈছে পাপা নহয় নহয় তুমি ক'লে নহ'ব মাৰাটো হয় 2বাৰ হ'লে কৈছে কথাষাৰ কৈ উঠছোঁ ঠাচ এবাৰ চুৰমাৰ বটলটো মাৰি দিলা নহয় আমি যে চুৰমা লওঁ যি সেই চুৰমাৰ বটল আছিল চুৰমাৰ বটলটো মাৰি দিওঁতে এতিয়া মানে বস্তুটো যদিও মানি ল'ব পৰা নাই কেনেকুৱা হৈছে চক খাই উঠিল না একবাৰ হাতৰ বটল মাৰিলে এইবাৰ চুৰমাৰ বটল মাৰিলা তাৰপিছত আৰু কৈছে কি কাৰবাৰে কৈছে মই বোলো কি কাৰবাৰে হৈছে এতিয়া আমিতো বিশ্বাস কৰাই নাছিলোঁ কিন্তু এতিয়া চকুৰ আগত যেতিয়া দেখা পাম তাৰপিছত ঘৰটোত কোনো নাই আৰু সেই গৰম দিন যেতিয়া ঘটনাটো হৈছে আমাৰ ভেণ্টিলেশ্যন চব মাৰা আছে এচি দিয়া ৰুমটো জানাই চব বন্ধ হৈ থাকে তো বটলটো আমাৰ চকুৰ ওপৰত থকা বটলেই হয় মাৰিলে একো নাই আৰু মাৰে এনেকুৱা জেগাত তাৰমানে যিটো জেগাত মাৰিলে শব্দটো হয় তাৰমানে ধৰক এতিয়া চোফাত নামাৰে ক'ৰবাত নামাৰে কাপোৰত আলনাত নামাৰে মাৰিব দৰ্জাখনত মাৰিব বা বক্স পালেঙৰ চাইডত মাৰি দিব সেই আৰম্ভ হ'ল যি এই আৰম্ভ হয় মানে 10 মিনিট 15 মিনিটৰ মূৰে মূৰে মাৰিয়ে আছে এই যদি মোবাইলৰ চাৰ্জাৰৰ এইটো মাৰি দিছে তাৰপিছতে আকৌ মাইনাৰ এই চুলিত মাৰা কেপ বুলি কয় যি সেইটো মাৰি দিছে নহ'লে মুখত খানা ক্ৰীম এটা মাৰি দিছে আকৌ যিটো আঁতৰ বটল মাৰি দিছে বটলি আনি চকুৰ চুপত থৈছোঁ আকৌ এনেকৈ চাই থাকোঁতে তাই ক'ব আঁতৰ বটলটো নাই সেইবাৰো এনেকুৱা হৈছিল এই আঁতৰ বটলটো মাৰিব হৈ চাই থাকোঁতে মাৰি দে তো ভয় লগা মানে অট'মেটিক আহিলে নহয় মই আমি যিটো শুনো আৰু কাহিনী বা টিভিত দেখোঁ এই বস্তুবিলাক দলীয় কৰি থাকে ৰিয়েলিটি সেনেকুৱা হৈছিল ৰিয়েল এতিয়া আমি আগতে কিবা চিৰিয়েল চাইছিলোঁ আপবিটি বুলি এখন চিৰিয়েল চাইছিলোঁ তাতে দেখা পাইছিলোঁ এনেকুৱা কিবা ভূত পেটত আহে এনেকুৱা কৰে কিন্তু সেইবিলাক চিৰিয়েল হিচাপে চাইছিলোঁ কিন্তু বাস্তৱততো এনেকুৱা সৰুৰ পৰাই ডাঙৰ দেখা নাই বিয়া হ'ব মোৰ ইমান বছৰ ল'ৰা ছোৱালী ডাঙৰ হ'ল এইটো ঘৰতে অনুদিনটো পোৱা নাই তাৰপিছত বাবুটো গৈছে তাৰো চিন্তা লাগি আছে সি আৰু 10 মিনিটৰ মূৰে মূৰে ফোন লগাই আছে ইফালে মালদিয়া মাইনে ফোন কৰে এতিয়া আকৌ মাৰছি আকৌ মালদিয়া মাৰে এতিয়া আকৌ মাৰছি এনেকৈ যায় সি বেজাৰা পালা চাৰিআলি পালা মাৰি যায়ে আছে তাৰপিছত তেতিয়া সি 10:30 গ'ল না 12:30 হ'ল এতিয়া আমি টোপনি মাৰিব নাপাওঁ এতিয়া লাইটটো বন্ধ কৰি পেলাই বাগাত দিয়াৰ লগে লগে মাৰি দিয়ে মাৰ ল'লে আকৌ ভয় খাই উঠিব তেতিয়া এওঁ মানে খং উঠি পেলাই এটা শব্দ এটা কৈছি আৰু কৈ পেলাই আৰু ঘুমাব নিদিবই নেকি আমাক এনেকৈ অকল কথাষাৰ কোৱাৰ লগে লগে ঠাচকৈ মাৰি দিলে আকৌ এনেকুৱা হ'ল তাৰমানে আমি এতিয়া বাগাত দিবই নোৱাৰোঁ এতিয়া এওঁক ক'লোঁ মই কি হ'ব এতিয়া আমিতো ঘুমাব লাগিব মানুহকেইটা আৰু ছোৱালীটো অলপ থাকিলে সাহস পাওঁ সিও গুচি গ'ল এতিয়া আমি 3টাই মানুহ হ'লোঁ তেওঁকে মই ক'লোঁ এজন মানুহৰ নম্বৰ এটা আছে মোৰ তেওঁকে ফোন কৰছোঁ নে কি দিয়া দে মই আৰু এইফালে যি জানো দুৱা চুৰা মাতি শেষ কৰি দিছোঁ দেখেত নে এনেকুৱা আছে এই দুৱা চুৰাইও কাম কৰা নাই মানে মাৰিয়ে থাকে তাৰপিছত তেওঁ বোলো কি বস্তু আহিলে এইটো চবতকৈ আমাত কৰোঁ আৰু ওপৰত এতিয়া আমি কিছুমান বস্তু ধৰ মাতিলি নাহে বুলি কয় আগে পিছে এনেকুৱা আমি মানি আছোঁ পায়ো আছোঁ কিন্তু সেইদিনা এনেকুৱা হৈছে একো বস্তুৱে কাম কৰা নাই তাৰপিছত মই ভাবিলোঁ নমাজ পঢ়ি দোৱা কৰি দিবলৈ হেৰি হয় আমাৰ হেৰি মতে 2 ৰাকাত নমাজকে পঢ়ি দিওঁ বিপদত মানে 2 ৰাকাত নমাজ পঢ়িলে আমাৰ ধৰ্ম মতে মানে বিপদৰ পৰাই উদ্ধাৰ হ'ব পাৰি বুলি সেই নামাজ পঢ়িব লাগি চিজা দিছোঁ ঠাচকৈ মাৰিলে নহয় এতিয়া নামাজত ধান কিমান থাকিব আৰু খালোঁ নে আকৌ এটা ভয় তেওঁ মানে তেতিয়া কি কৰিলে মই হেৰি কৰাৰ পিছত এই মানুহজনক ফোন কৰিলে কৰি পেলাই ক'লা এনেকুৱা তেওঁ আমাক অলপমান দিয়া পৰামৰ্শ দিলে আৰু এনেকুৱা কৰিব লাগি তাৰপিছত কৰিলোঁ নাই আৰু ৰাতিটো টোপনি মাৰিবই নাপালোঁ এনেকৈ থাকিলোঁ ৰাতি সেইটোৱে ৰাতি লাষ্টত কি কৰিছোঁ এটা বাস্কেট লৈছোঁ প্লাষ্টিকৰ আনি মানে কি বটলিয়ে থাকিব লাগে না বাবুটোৱে আকৌ কৈছে আমাৰ হাতেদি নালাৰিবি তোমালোকে সেইবাৰ নাছিলি যে এই তেতিয়া মানে এনেকৈ ভতিজা ছোৱালী এটাও আমাৰ মাইনাৰ লগত ৰাতি আছিল তাই বোলে হাতেদি লাৰ ল'লে তাই বোলে সেইখনত গোটেই বিষ দেখি সেইটো কথা কওঁতে এতিয়া ভয় যিটো লাগিলে এতিয়া হাতেদি লাৰিব ভয় লগা হ'ল নহয় তেতিয়া ভৰিখনে দি মানে আঙুলিকেইটা এনেকৈ খামচা মাৰি ধৰি পেলাই আৰু শৰাইটোৰ ওপৰত থওঁ এনেকৈ বস্তুটো থৈ পেলাই শৰাইটোত এটা থওঁতে ইমানমান বস্তু হ'ল শৰাই সৰু বস্তু যি আছিল চব ডাঙৰ বস্তু নামাৰে সৰু সুৰা বস্তু আৰু ৰাতিটো এনেকৈ থাকি ৰাতিপুৱাও পোহৰ হৈছে ইহঁতে আকৌ কৈছে ৰাতিহে মাৰে পুৱাই নামাৰে ইয়াত ৰাতিপুৱাও মাৰি থাকে পোহৰ হ'ল মাৰিয়ে থাকে তাৰপিছত তেনেকৈ ইটো সিটো গমেই পালা আহিল মানুহ
আমিও হেৰি কৰিলোঁ মাতা মানুহৰ খবৰ পালোঁ যে অমুক জেগাত এনেকুৱা যেন মানুহ আছে অলপ জাৰা ফুকা কৰে তাৰপিছত এটাক এই থাকিব নোৱাৰা হ'লোঁ বাথৰুমত যাবও ভয় লাগে পাকঘৰত যাবও ভয় লাগে য'তে যাওঁ তিনিওটাই একেলগে এনেকুৱা এটা চিটুৱেশ্যন আপুনি কৰিব নেকি অঁ য'ত আপোনাৰ হাতত একোৱেই নাই তাৰপিছত তেওঁতো বিশ্বাস নকৰিলেও তাৰমানে এতিয়া এনেকুৱা যেতিয়া নিজৰ ৰুমত দেখা পালোঁ আমি বাধ্য হৈ গ'লোঁ এতিয়া খানা পিনা খাবা ৰাতিপুৱা চাহ বনাব আহিব লাগিলেও এতিয়া আহিব নোৱাৰোঁ তাৰপিছত তিনিওটা পাকঘৰত আহোঁ চাহ বনাইছোঁ তাৰপিছত গেলিও তিনিওটা একেলগে যাওঁ মানে সাধুকথাৰ কাহিনী নিচিনা হ'ল আৰু আমাৰ তাৰপিছতে সেই মানুহজনৰ এড্ৰেছটো পালোঁ পাই পিনে আৰু এওঁ ক'লা নাই দিয়া একবাৰ যাৱাই ভাল হ'ব তাতে তাই তিনিওটাই গৈছোঁ যাই তেওঁক ফোন কৰি জনাইছোঁ আগতে তেওঁ কৈছে একো নাই চিন্তা কৰিব নালাগে মই দিম বাৰু এনেকৈ তেওঁ কিবা কিবি দিলা বেহা জাৰি দিলা তাৰ পানী কিবা দিলা টিঙৰ ওপৰে চোপৰে চিটাবা দিলা আহিলে চাৱা মানুহ ভৰ্তি তাৰপিছত জখলা মই যোনে যি পাইছে আনি এই মিঠাতেল খানি বেহাৰ কিবা জাৰি ফুকে চিটাবাক লাগি দিছে সেইগিলা চিটাবা মেলাও কৰিলা মানে ঘটনাটো শুনি চাৱা মানুহ কোন কৰি পাই আহিছে আৰু হিচাপ নাই আহি আছে এটা ঘটনা হৈছে যিটো সচৰাচৰ নহয় আৰু সেইটো চাবৰ কাৰণে মানুহ ভিৰ হৈ গৈছে আৰু মানে যিকেইটা শুনি আনকে তুমি আমাৰ ঘৰত আছে এই দেৱ এইগিলা এনে কৈছে মানুহ ক'ত নোমাৰে চাওঁ বাৰু মই আছোঁ ফুৰি মই আৰু মোক লাগি যাওঁ আহি মোৰ কাষত বহি থাকিলি আৰু কয় শুই নামাৰে একা মাৰবোৰ এনেকৈ চাই নাথকি পাইছোঁ অলপ তলমূৰা কৰাৰ লগে লগে টেবুলখন আছে না ঠাচ কামাই দিয়ে টেবুল কৈ ফুৰি মই নাট খোৱাৰো যাওঁ মানে জাগাত প্ৰমাণ দি দিয়ে জাগাত প্ৰমাণ হাকাল লাগে তেতিয়া আৰু নাট খাওঁ সেনেকৈ যায় তাই সিদিনাখনে দিনটো কণ্টিনিউ বাবুটো আহে নাই চলিয়ে থাকিল তা গধূলি হৈ ল'লে আমাৰো ভয় লাগি আহিল না যদিও সেইবিলাক কৰিলোঁ আৰু সিদিনাখনে জাৰা ফুকা যিদিনা কৰিছোঁ কৰোঁতে এওঁ ক'লা বেহাৰকেইটা দিবাক লাগি মানে খানবাক লাগি বাতি এটা লাগে পাকঘৰৰ পৰা আনিব দিলে এওঁ আছে বাৰান্দাত চাহ মানুহ ভৰ্তি বাৰান্দাত এতিয়া মই মানে বেডৰুমটো দি পাকঘৰত যাব লাগে এতিয়া মই পাকঘৰটোলৈ যাব মোৰ সাহসে নাই তাৰপিছত মাইনা মোৰ সাৰথি তাইক ধৰি পেলাই এনেকৈ দুয়োটা যাব দিছোঁ যাই পিনে পাকঘৰৰ ডাইনিংখনৰ ওচৰ পাম আৰু বস্তুটো ল'ব পাৱাই নাই বাতি বল তাৰপিছতে একদম এই ক্ৰীমৰ টেমাত চূণ থওঁ নাই আমি সৰু টেমা এটা সেয়া ডাঙৰ নেভিয়াত ক্ৰীমৰ টেমা এটা আছিল ঠাচকৈ মোৰ পিছফালে ক্ৰীমৰ টেমা এটা মাৰিলে নহয় মাই বোলে আঠটা পাই দুটা দা বস্তু আনি পিছৰ কথা তাৰপিছত আৰু তোমালোকৰ আছে ডাঙৰ ল'ৰাগিলা আছিল না ফুৰিয়া ল'ৰাগিলা সিহঁতক ক'লা জচুবৰ আমি যাওঁ আকৌ সিহঁতৰ লগত আহি পেলাই পাকঘৰৰ পৰা কি লাগে আনি দিছোঁ আৰু তাৰপিছত এতিয়া পাকঘৰত যাম কেনেকৈ আৰু লাষ্টত মানে এনেকুৱা এটা নিজকে নিজে ফিল হ'ল মই যিফালে যাওঁ বস্তুটো উৎপাতটো সিফালে বেছি হয় মানে আপোনাক চেণ্টাৰত ৰাখি মোৰ সেনেকুৱা লাগছে আৰু অনুভৱটো তাৰপিছত থাকিলোঁ এনেকৈ তাৰপিছত ৰাতি আৰু ল'ৰাবিলাক আহিছে আহি পেলাই এনেকৈ বহি আছে চবটো বন্ধই এচি দিয়া আছে ইমান গৰম আৰু দৰ্জা চৰ্জাও হুক দিয়া আছে এনেকৈ বহি আছোঁ পাকঘৰৰ পৰা এতিয়া চামুচ আনি মাৰি দিয়ে নহয় দলি মাৰি দিছে খতককৈ বস্তু এটা চালোঁ যে চামুচ এখন চামুচ কৰি পাই আহিলে তাই চামুচখন ক'ত থকাটো ঘৰৰ মানুহ মই জানো চামুচখন নিচে পাকঘৰৰ ষ্টেণ্ডালো পায় যে তুমি আকৌ এতিয়া সেইটো ভূত প্ৰেত আছে বা নাই বুলি বিশ্বাস কৰিবি না নকৰা অবভিয়াছলি যদি আপোনাৰ ঘৰৰ কোনো মানুহ নাই নকৰিলেও আজি মোৰ আগত যদি আপুনি মানবা টানো পয় কিন্তু মইতো মানবাই লাগব আপুনি যিহেতু নিজে এটা প্ৰত্যক্ষদৰ্শী আপুনি সৰুতে বাবাহঁতে কোৱা শুনিছিলোঁ এই জিনৰ বোলে হাতখন মানে বহুত দীঘল যিমান ইচ্ছা হেৰি কৰিব পাৰে এতিয়া জেগাতে থাকে হাতখন বোলে মেলি দিয়াৰ লগে লগে যিমান দূৰ যাই যাব পাৰে এতিয়া এই কথাটো প্ৰেক্টিকেলি পাৱা নিচিনা লাগিল নে নাই গতিকে অলৰেডি দৰ্জা খিৰিকী বন্ধ ভেণ্টিলেশ্যন বন্ধ চামুচখন পাকঘৰৰ পৰা কেনেকৈ আহিল কোন পিন্ধি আহিল ভাবিব লগা হয় চিৰিয়াছলি সেইটোৱে য'ত নেকি আপোনাৰ একো আৰু যিহেতু এচি দিয়াই আছে এইটো আপোনাৰ এয়াৰ টাইট ৰুম হৈ আছে তাত সেইপিনি আপোনাৰ চামুচ এখন আনাটো ভাবিব লগা কথা হয় এনেকুৱা তাৰপিছত বেডৰুমটোত ঘটনাটো হৈ আছে মেইনলি মাইনাৰটো ৰুম আছে তাৰ ৰুমত তাৰ বেল কিলিপ খাৰু মণি এইগিলা আছে তো কোন বাবা যদি বেলডাল আনিছে মাৰি দিছে কোন বাবাৰ খাৰু পাত আনি মাৰি দিছে কোন বাবাৰ তাৰ এই লিপ হেৰি লজৰ বটলটো আনি মাৰি দিছে কোন বাবা ক্ৰীমৰ টেমাটো আৰু ইমান জোৰত মাৰে তাৰমানে ভাবিব লাগিব যে গ্লাছ ভাঙি গুড়া হৈ গ'ল কিন্তু গ্লাছো নাভাঙে একো নহয় শব্দটো হয় আৰু শব্দটো ইমান জোৰত আৰু সিহঁতক ইমানে চালোঁ য'তে ত'তে নামাৰে এনেকুৱা জেগাত মাৰে য'ত মাৰিলে তাৰমানে আমাৰো কলিজা কঁপি যাব শব্দতে ভয় খাই যাওঁ এতিয়া আৰু এনেকুৱা এইবাৰ আছোঁ বাৰু এওঁ মানে খঙতে গছ যে আছোঁ এবাৰ কি কৰা বহি থাকোঁ 10 মিনিট 15 মিনিট 20 মিনিট ভাগতটো চবৰে লাগিব এতিয়া নামাৰে দে আৰু এই ভাগাতটো ডিম ভালিচটো গৰম হ'বাই নাপায় ঠাচকা মাৰি দিলে নহয় আকৌ উঠিলোঁ জাপ মাৰি আকৌ মাৰছি তাৰমানে আমাৰ এইটোৱে কাণ খানি থাকে কেতিয়া মাৰিব জানোতো মাৰিবই সেইদিনাখনে আকৌ তাই কি কৈছে দ্বিতীয় দিনা ৰাতি মাৰি থাকোঁতে তাই কৈছে পাপা এইবাৰ আকৌ হেৰি কৰা নাই একা এই মানে ডাইৰেক্ট হেৰিখনত মাৰা নাই তোমালোক নহওঁতে এনেকৈ মাৰিছিল কোৱাৰ লগে লগে এই আগৰ যি পুৰণা মোবাইলৰ এই চাৰ্জাৰৰ নকিয়া মোবাইলগিলা যি আছিল সেই নকিয়া মোবাইলটা বৰ্তমানতো আমাৰ ঘৰত সেইগিলা মোবাইল নাইয়ে সেই মোবাইলৰ চাৰ্জাৰৰ মুণ্ডাটো সুধা পিছফালে তাৰখিনি নাই সেই মুণ্ডাটো আনি তাইৰ কথা আৰু কোৱা শেষ নহ'ল তাৰমানে সেইবাৰ এনেকুৱা কৰিছিল বুলি যে ক'লা এইবাৰ কৰা নাই বুলি ক'লা ঠাচ মাৰি দিছে ইমান য'ত শব্দ হৈছে তাৰপিছত উঠি যাই পেলাই বস্তুটো আনিলোঁ যে সেয়া নকিয়া চাৰ্জাৰৰ ইমান ডাঙৰ মুণ্ডাটো সেই নকিয়া চাৰ্জাৰ আমাৰ এতিয়া নাইয়ে বৰ্তমান বেলেগৰ পাই আনিলা ক'ৰ পায়
বেলেগ উপায়তো আনিব লাগিব এইটো যেটা আপোনালোকৰ ঘৰত নাই এইটো বস্তু সেইটো বস্তু ঘৰতে নাই আমাৰ তাৰপিছত আকৌ এই ড্ৰয়িং ৰুমত দিলে ফুলদানি আছে এই ফুলদানিৰ পৰাই ফুলকেইটা নি পেলাই তাতে নি পেলাই পেলাই দে তাৰপিছত সন্ধিয়া সময়ত হেৰি হৈছে আমাৰ এই ওচৰৰ মানে ভাগি বংশৰ এনেকৈ ভতিজা বোৱাৰীবিলাক আছে নহয় চাবা আছে আহি মানে এটাই বেছি পেট পেটে আছে এইগিলা নাই দে শুনছোঁ তহঁতে এতিয়া কৈছা নিজে নেট খাক লাগিলে আমাৰ বিশ্বাস নহয় তা মোৰ অলপমান খং উঠছি আমি যিমান জ্বালা খাই আছোঁ আকৌ এনেকুৱা কথা কওঁ টোপনি নাই ইমান দিন বছো বাৰু অলপমান গম পাবি অলপ মই কৈছোঁ হেৰি কৰ তহঁতে মন দি আছা নে মাৰবো নেকি অন্য মনস্ক হও তহঁতে নিজৰ নিজৰ মোবাইলগিলাত ব্যস্ত হও এতিয়া প্ৰমাণ পাবি তাই আৰু চবকেইটা নিজৰ নিজৰ মোবাইলগিলা উলিয়াই লৈছি লোৱাৰ লগে এই যিটো দেৰি পেট পেটাই আছিল ভতিজা বোৱাৰীটো ভয় নকৰে মানে তাই চাওঁ দিছোঁ ক'ত মাৰে আনি পেলাই তাইৰ গাতে মাৰিলে ন আঁতৰৰ বটল এটা তাই মানে এনেকুৱা অৱস্থা হৈছে তাই আটা পাৰিব পাইছি তাই লাহেকে ঐ মোকে মাৰিলে দেখুৱাই তোৰ এনেকুৱা এটা শব্দ কৈছিলে তাক দেখি ভয় খোৱাৰ পৰা আমাৰ হাঁহিয়া উঠিছে বেটিকা নাই পালি এতিয়া তই বিশ্বাস কৰা নাছিলি তাৰ এই কাণত মাৰিছে তাই যাই কোৱা মতে সেইদিনা ৰাতিটো তাইৰ এইটো চাইড বিষ আৰু বোলে সপোনতে তাই তাৰমানে সেনেকুৱা বস্তুৱে বোলে দেখি আছে ৰাতিটো তাই আকৌ পিছদিনা কৈছি আৰু আমাক এনেকুৱা আৰু তাৰমানে আৰু এটা ল'ৰা আছে খুব ভয় কৰে মোৰ ভাগিন ল'ৰা এটা আছে সি আকৌ আমাক সেইকেইদিন ৰখি আছে ৰাতি সি কৈছে আজি তাক লৈ আহিম ৰ তাৰ বিৰাট ভয় তাক অলপ বুদ্ধি কৰি দেখাব লাগিব তাক লৈ আহিছে আহিছ কি আনকে কৈ পেলাইছে কৈছে বছৰ বাৰু আমি অলপমান চাওঁ সি কৈছে সঁচাই নে মিছাই আনিছে ভাই ক'ব নোৱাৰো দে আৰু সি কৈছে দেও দিনত মাছিল এতিয়া মাৰা নাই বাৰু আমি ৰখি আছোঁ আৰু মামীহঁতক বহি আছে থাকোঁতে দিলা নহয় মাৰি একে যাব যে তাক খামটা মাৰি দিছি ভাবছোঁ আৰু কেনেকুৱা পৰিস্থিতি হ'ব ঘৰটোৰ ভিতৰত আমাৰ এনেকুৱা হ'ল তাৰমানে খানা পিনা খাৱা বনাব আমি একেলগে যাওঁতে ভাববাই নোৱাৰোঁ আৰু সিদিনাখন কেইদিন হৈছিল 2 দিন 2 দিন হ'ল 2 দিন আকৌ সিদিনাখনে কি কৰিছে এই জোনাব এটা ভাত খাব মাতিছিলোঁ জোনাবটো ভাত খাব তাৰ সচৰাচৰ আমি আৰু মাইকী মানুহ কামগিলা অলপ আগবাঢ়ি থৈ দিওঁ না মই কি কৈছোঁ গৰা তামোল আৰু কাটলি বেছিকৈ কাটো আৰু কাটি পেলাই টিফিনত ভৰাই থৈ দিওঁ মই 14টা তামোল কাটিছোঁ মই কাটানতে তাৰ ধোনতে তামোল এতিয়া লক্ষ্যত পৰিছে আৰু 14টা তামোল কাটিছোঁ কাটি পেলাই মই টিফিনটোত পাকঘৰত ভৰাই থৈছোঁ থৈ পেলাই আৰু বেলেগ কাম কৰি আছোঁ জোনাব আহিল ভাত খালা তেওঁ অলপ জাৰা ফুকাও কৰি দিলে তেওঁ খালা ভাতকেইটাও খাব দে ভাতো খালা মোৰ লগতো বডিগাৰ্ড আছে মাইনা নহয় মই খোজা নাকাৰোঁ মোৰ ভয়টো আছে পিছফালে মোক উপায় নাই এতিয়া আমি ইমান মানিব লগা বাধ্য হৈ গৈছোঁ তাই এওঁ জনাবক কথাখিনি কৈ আছে জনাবে এওঁ ভাত খাব গৈছি বস্তুখিনি লৈ পেলাই আহি আছোঁ আহি থাকোঁতে ছোৱালীবিলাকৰ হেৰি চুলিত খানা চিৰাম সেই চিৰামৰ বটল ঠাচকৈ মোৰ ভৰিচত মাৰি দিলে নহয় একে দালিৰ বগল দলে দিয়া নাই যে মই এইখিনি আৰু তাৰপিছত এই ভাত খাব অহা জনাবক কৈছে জনাব শুনছে নাই এতিয়া এয়া এতিয়া জনাবও হৈ গৈছি কি কাৰবাৰ তাৰ আগমুহূৰ্তত জনাবে পানী ভুকি দিছে মোক গোটেই ঘৰত চিটা পাৰিছে পানী চিটা কথা মই ঘৰটো নষ্ট কৰিলোঁ নতুনকৈ ৰং কৰিছিলোঁ উপায় নাই বাচপাতো লাগব আমি এইবিলাক দাগবিলাক আছে চাৰিওফালে পানী চিটা দাগিলা তেওঁলোকে যেনেকৈ বেহাৰৰ কাৰণে খোজ দিব নোৱাৰোঁ জাৰা বেহাৰ যোনে যি কৈছে তাকে জাৰি জাৰি আনিছোঁ উপায়টো নাই আৰু মানছোঁ আৰু তাবিজ দিছে তাবিজ লৈছোঁ আমি তাবিজ নলয় কিন্তু তেওঁ দিছে লৈছোঁ এনেই ভাৰিও হয় একোকে ভয় নকৰে একো কামেই কৰা নাই ধূপ জ্বলাব দিছে ধূপ জ্বলাইছোঁ ধূনা জ্বলাব দিছে ধূনা জ্বলাইছোঁ তাৰমানে লাষ্টতে আমি এনেকুৱা হ'লোঁ তাৰমানে যোনে যি কয় তাকে কৰিম খালি মানে আমি উদ্ধাৰ হ'ব লাগে তাকে আৰু মানে এটাৰ পিছত এটা আমি বিপদৰ সন্মুখীন হোৱা নিচিনা বুলিও ক'ব লাগিব আৰু ইমানখিনি যদি ভয় খাইছোঁ তাৰপিছত জনাবক ভাত দিলোঁ না ভাত খোৱা হ'ল ভাত খাই দিওঁতে তামোল দিব নালাগিব না তাৰপিছত আৰু মাইনাটোক কৈছোঁ মই আমাৰ তাত টিফিন তামোল আছে কাটি পেলাই দিছোঁ তাই এতিয়া টিফিনটো খুলি পেলাই আকৌ মা তুমি আকৌ তামোল বহুত কাটছিলি মই 14টা কাটছোঁ তাই এতিয়া হাঁহিত থাকিব নোৱাৰে তাইৰ আকৌ মদ খালে ভয়টো কম তাই বৰ্তমানৰ হেৰিটো তাই অলপ কমকৈ ভয় কৰে আৰু তাই আৰু কৈছে হাঁহে এতিয়া আহি পেলাই কৈছোঁ মা 14টা কাটছা তামোল 4টা আছে অলপ আগতে মই 14টা তামোল কাটছোঁ কোনো খাৱাই নাই ক'ত যাব পাৰে সেই ইয়াকা টিফিনটো খুলি পেলাই দেখা দিলা আচৰিত তো ময়ো হাঁহি পেলাই ক'লোঁ যিনে নিলাগি যে নিদে তাৰপিছত জনাবকো যে ক'লে জনাব তামোল দুখন কাটি থৈছিলোঁ তামোলকেইটা নাই 4টা তামোল আছে ক'লে মই কৈছোঁ আহা বস্তুটো আমাৰ তাত জ্ঞানী বস্তু আছিলে 4টা থৈ গৈছে আমি খাব জোখাই এনেকৈ অলপ হাঁহিলোঁ আৰু আমি থাকিলোঁ এনেকৈ থাকি সিদিনাখন ৰাতি হৈছে আমি কণ্ডিশ্যন মাৰিয়ে আছে তাৰপিছত পিছদিনা আকৌ মই এনেকৈ ৱাশ্বিং মেচিনত কাপোৰ দিব লাগে এতিয়া কাপোৰ ধুম তাত মানে বাথৰুমত গেলি সেইখিনি সময় কিন্তু অলপ নিশ্চিন্ত মানে থাকিব পাৰোঁ পেচাব পায়খানাত আমাক ডিষ্টাৰ্ব কৰা নাই বাকী ৰুমত নন ষ্টপ ডিষ্টাৰ্ব আৰু যি নকৰিলেও মাৰিয়ে থাকে তাৰপিছত বাথৰুমত মই কাপোৰখিনি দিব গৈছোঁ যাই পেলাই আৰু গোটেইখিনি কাপোৰ নি অলপ ভয় সোমায়ো আছে চব কাপোৰ নি পেলাই ভৰাই দিলোঁ দি মেচিন চলাই দিলোঁ অট'মেটিক মেচিন খুলিবওতো নোৱাৰোঁ তাৰপৰা এতিয়া মেচিনটো চলাৰ লগে লগে দেখোঁ এনেকুৱা শব্দ হয় খট একদম ঠাচকৈ কিবা কোব লাগিলে যেনেকুৱা শব্দ হৈ আছে তাৰপিছত এতিয়া কি গেল মোৰ কৈ আছোঁ বাৰু এতিয়া মোৰ মনত এনেকুৱা লাগিল তাৰমানে আমাৰ ভয় এটা সোমাই আছে নে বিচনা এটা থুপৰি আনোতে মোবাইলকে ভৰাই দিলোঁ নেকি হাজবেণ্ডক লৈ মোৰ ভয় লাগিছে এতিয়া তাৰমানে তেওঁ কৈছোঁ এতিয়া তেওঁ যদি শুনে যদি মোবাইলটো যে মোৰ কি হ'ব
কফালে মই মানে এতিয়া ক'বও নোৱাৰোঁ কথাটো কাকো যে মই যে ৱাশ্বিং মেচিন শব্দটো পাইছোঁ নিজৰ কাৰণে যে বুলি বন্ধ কৰিবও নোৱাৰোঁ চলি আছে অলপ দে যি আহিলে মোবাইলটো ধাম চাইছোঁ নাই মোবাইলকেইটা আছে গেল কি বাৰু ভিতৰত খুচুৰা পইচাৰোতো ইমান মাত নহয় পেঞ্চন থাকিলে ক'ত পইচা সোমাই যাব পাৰে থাকে এই এণ্ডিঙত মাইনাটো শুনিলে শব্দটো শুনি তাই যে ফালে আৰু কৈছোঁ মা কি শব্দ হৈ আছে বোলে কি শব্দটোৱে মোৰ ভয় হৈ আছে এতিয়া সেই গহকে ৰখি আছোঁ তাই টাইম যেতিয়া শেষ হ'ল হোৱাৰ পিছত তাই এতিয়া কাকো খুলিব নাপালে তাই খুলিব এক্সাইটেড হৈ আছে চাবৰ কাৰণে তাই যে দৰ্জাখন খুলিছে খুলি পেলাই এতিয়া গামলাটো লৈছিলে পেলাই কাপোৰখিনি ওলাব এতিয়া এই আমি যে শিয়ালৰ সাধু শুনিছিলোঁ যি বুঢ়াই মাৰা বুঢ়া এটা হয় বুঢ়া দুটা হয় তাই এতিয়া কাপোৰ এখন দিলে ঐ মা বুঢ়া তামোল খাইছোঁ ইয়াতে তুমি কাটি থোৱা তামোল একদম ৰুকি চুকিটো জাত ফালি পেলাই খাব লাগে তাৰপিছত তাই কৈছে মা এটা মা দুটা হাঁহি থাকিব নোৱাৰে তাই এতিয়া কাপোৰ ওলোৱাৰ পিছত তামোল পাই আছে এতিয়া চিন্তা কৰক আপুনি টিফিন পাকঘৰত ৱাশ্বিং মেচিন বাথৰুমত দুটা ৰুম বাদ দি ৱাশ্বিং মেচিনত তামোল কেইটা বাৰু কোনে ভৰাব মই ভৰাম নে আৰু এনেকুৱা মোৰ সৰু বাচ্ছা নাই যে মেচিনত যে বস্তু ভৰাব তাৰ লগত এনেকুৱা বস্তু দিছে যেতিয়া কাপোৰখিনি ওলালোঁ আলনাত আমি কাপোৰ থৈ দিছোঁ তাৰ পৰা কাপোৰ নি পেলাই তাতে আছে মানে অলৰেডি যি কাপোৰ মই ধুই পেলাই থৈ দিছোঁ আলাই সেই কাপোৰো নি পেলাই তাতে ভৰাই দিছোঁ তে মই কি কাপোৰ দিছোঁ মোৰতো মনত আছে বোলে এইখিনি কাপোৰটো কালি ধুই দিছোঁ মই কাপোৰ যে ল'ৰা বাচ্ছা এটা আছে আমাৰ ঘৰত আহে তাৰ কাপোৰ মই আগদিনাখন ধুই পেলাই থৈ দিছোঁ ৰছী তালে পেলাই ধুনীয়া তাৰ সেই গেঞ্জি হাফ পেণ্ট সেইবিলাক নি পেলাই চব তাতে ভৰাই দিছে এতিয়া মানিব লাগিব নে নালাগিব বাদ দে গৈছোঁ আমি প্ৰত্যেকটো মুহূৰ্তত আপোনালোকে প্ৰমাণ পাইছে যে কিবা এটা শক্তি আছে একেবাৰে মইতো 100% মানি লৈছোঁ থকাটো যে হয় তাৰপিছত আকৌ এই সেইটো হেৰি মানে ওজাৰ কাম নকৰোঁতে আৰু এটা বেলেগ হেৰি কৰিলোঁ আমি তেওঁ আহি কিবা কিবি কৰিলে কৰি পেলাই তেওঁ এটা দিহা দিলে মানে চিনি বনাই দিব লাগিব তেওঁলোক খাবৰ কাৰণে যিটো বস্তু আমাক অন্যায় কৰি আছে চিনিখিনি মানে এনেকুৱা বস্তু দি আনিব লাগিব দোকানৰ পৰা আনিব দিছে একোৰিয়াত যোগাৰ আনিব দিছে তাৰে মানে এক চিমটো আমি ঘৰত ৰাখিব নোৱাৰোঁ হালধি নিমখ তেল পিঁয়াজ যি আৰু মুৰ্গীটো ক'লা মুৰ্গী লাগিব বুলি কৈছে সেইমতে ফোন কৰি যোগাযোগ কৰিলোঁ ক'লা মুৰ্গী পালোঁ চাউল আনিলোঁ চব বস্তু আনিলোঁ দোকানত হিচাপ কৰি আনি পিনে বেলেগকে বন খালি হালধিটো বেছি দিব দিছে কৈছে এনেকুৱাকৈ দিবা হালধিটো যাতে মানে হালধিটো গোন্ধ পায় তহঁতে নিমখো নাচাবি নাখাব কৈছে তাৰপিছত চিনিটো বনাই উঠি পেলাই মানে হেৰি শ্মশানশালীত বা কবৰস্থানত ক'ৰবাত দি থৈ পাৰিছে আগলতীয়া কলপাত এখন কাটি তাতে দি থবি দি পেলাই কিন্তু চিনিখিনি ঘূৰি নাচাবি তেওঁ দিয়া দি পেলাই গুচি গ'ল যাবি চিনিখিনি বনাব লাগিল বনাব লাগিলে যোগাৰটো বাকী চবেই লাগিব তাই ৰহুন আমাৰ ঘৰত খালেত ৰহুন থৈ দিওঁ ডাঙৰ খালে আছে কিনি আনে তে খালেৰ পৰা ৰহুন শেষ হ'ব লগা হৈছে বেছিকৈ আনি থওঁ 1 কেজিমান ৰহুন আছিল আৰু ধুনীয়াকৈ এতিয়া মই কৈছোঁ ৰহুনকেইটা আনি পেলাই দেওঁ এতিয়া ৰহুন আনিব যাওঁ খালেটোত ৰহুন নাই 3টা নে 4টা ৰহুন আছে আৰু 1 কেজি ৰহুন বাকী এতিয়া ৰহুন নাই তাৰপৰা মই এতিয়া আচৰিত ৰান্ধবা জাক মাতিলোঁ তাক কৈছোঁ মই আমি দেখোন পৰম্পৰা হিচাপে ভাত আঞ্জা যেতিয়া কাৰোবাক লাগি দিখা দিওঁ ঠাণ্ডা দিখা দিওঁ দেওভূত লগত যাব বুলি ৰহুন ভৰাই দেই জ্বালা ভৰাই দেই দেওভূতৰ লগত নাযায় এতিয়া খালেৰ পৰা ৰহুনেই লৈ গ'ল আমাৰ যে বিশ্বাস নকৰিম কেনেকৈ আমি বাধ্য হৈ গ'লোঁ আৰু এনেকুৱা অৱস্থা আহিছে আৰু আমাৰ লাষ্টত মানে ক'বাৰ মানে সীমা নাই আৰু সেনেকুৱা ইয়াৰ মাজত আৰু বহুত ৰৈও গৈছে বাৰু মোৰ প্ৰত্যেকটো কথাতে ইমান হেৰি নহয় মনত নৰয় আচৰিত কষ্ট পাইছোঁ আৰু একদম 3 দিন কণ্টিনিউ তাৰপিছত তৃতীয় দিনা আকৌ খলাইছোঁ মোৰ ঘৰত গম পালা পাই পেলাই মই ককাই এতিয়া ক'লাম ৰাতিপুৱা মই লৈ যাম দুটা তেওঁ 2টা বজা লৈ আহিছে ৰাতিপুৱা সেইকেইটা তাৰমানে পুৰা কাঢ়া আপুনি এইটো যিটো কৈছিলে যে চিনি মানে যিটো ধৰক বুজি পোৱা নাই যদি চিনি মানে পোলাও হয় যিটো সেইটোৱে তো এইটো বস্তু বনাই কেনে দিলে নে দিয়া নহ'ল দিলোঁ সেইটো কোনে দিব গৈছিল সেইটো হেৰি আমাৰ ওচৰৰে মানুহজন মাতি পিনে দিছোঁ আৰু যিহেতু শ্মশানশালীত যাব লাগিব সেইটোতো মই যাব নোৱাৰোঁ মই হাজবেণ্ডকো যাব দিয়া নাই আৰু ভয় এটা আছে ভয় এটা আছে চবেই আহিও সহায় কৰি দিছে বাৰু কোনো হেৰি নকৰা কিবা ৰিজাল্ট পাইছিল নে পাইছোঁ তাৰপিছৰ পৰা নোহোৱা হৈছে এই চেনি দিয়াৰ আগত যেতিয়া মানুহজন আহিব সেইদিনাখনে ৰাতিপুৱা 8:30 বাজিছে আমিতো ৰাতি শুবই নাপাওঁ ৰাতিটো আমাৰ উজাগেৰে তাৰপিছত ৰাতিপুৱা 8:30 বাজিল আহি নাপায় আমি বোলো কিয় আহি নাপাওঁ আমি অতিষ্ঠ হৈ আছোঁ সেই মুহূৰ্তত মোক ঘৰৰ পৰা ককাইটি ফোন কৰিছে কৰি পেলাই কৈছে কি খবৰ ন এনেকৈ কৈছে মই বোলো এই এনেকুৱা আৰু হৈয়ে আছে তেতিয়া সি ক'লে এই অমুকে যি মানুহ যাব ওলাইছিল গেলি না মই বোলো ফোন কৰোঁ ৰ তাৰ ফোনটো থৈ দি পেলাই আৰু সেই মানুহটোক ফোন কৰিছোঁ কৰোঁতে আৰু লগতে মানুহটো কৈছে আমি আহি আছোঁ ঠাণ্ডাজান পাইছোঁহে কথাষাৰ শুনিলোঁ শুনি উঠি আকৌ মই তাক ফোনটো লগাইছোঁ কথাষাৰ ক'ব লৈছোঁ আৰু যে আহি আছে বোলে ঠাণ্ডাজান পাইছি সেই মুহূৰ্ততে তাৰমানে বেডৰুমটোতে আছোঁ মই চকেছ এটা আছে চকেছটোৰ কাষত মই আছোঁ ৰুমটো ঝাৰু দি আছিলোঁ বোলে ফোনত মোৰ ককাইটিটো লাগিয়ে আছে ঠাচকৈ মোৰ হেৰি ক্ৰীম এটা মাৰি দিছে লটাছৰ গ্লাছৰ ক্ৰীমবিলাক যেতিয়া মাৰিলে চকেছৰ গ্লাছখনত মাৰি দিছে দিয়াৰ লগে লগে একদম চকেছৰ গ্লাছখন চমঠানে ভাঙি পেলাই চব খুলি পৰি গৈছে সি ফোনত কণ্টেক্ট হৈ আছে নে কি হ'ল বুলি কৈছে মই এই চকেছৰ গ্লাছখন ভাঙি পেলালা মই কপি আছোঁ মানুহটো মোৰ সৈতে ফাৰ্ষ্ট টাইম বস্তু ভাঙিছে তাৰমানে তাৰ আগত আমাৰ বস্তু ভাঙা নাই মোৰ অনুমান আৰু এই যিজন মানে খেদিলা সেই মানুহটো আহি ঠাণ্ডাজান পাওঁ বুলি ক'লা না ঠাণ্ডাজান পাইছোঁ বেছি দূৰ নাই মাৰো
গতিকে কি ভাবিলে মই যাবই লাগিব থাকিব নোৱাৰিম হয়তো খং উঠি পেলাই বস্তুটো মাৰি গ্লাছখন ভাঙি দিলা তাৰপিছত তেওঁলোক আহি পাইছে আহি পেলাই যিগিলা কৰিব লাগে কৰিলে কৰাৰ পিছত কৈছে বাৰু আজিৰ পৰা আৰু বেছি দিগদাৰ নকৰে লাহে লাহে কমি যাব বুলি কৈছে তাৰপৰা ভাটিবেলা আমি এনেকৈ চেনিখিনি যা যোগাৰ কৰি যেনেকৈ হ'লেও দিলোঁ দিয়াৰ পিছত আকৌ তেওঁ ৰাতি ফোন মাৰিছে কৈছে এনেকুৱা আমি একবাৰ শব্দ পালোঁ তো এনেকুৱা কৈছে নাই দে একবাৰ দুবাৰ হ'ব আৰু তাৰপিছত নাট খাই লাহে লাহে যাব পিছদিনা ৰাতিপুৱা তেওঁ ফোন কৰিছে আমাক কৰি পেলাই কৈছে ৰাতি কেনেকুৱা বোলে পাইছোঁ অলপ কমছি আৰু কৈছে আপোনালোকে টোপনি মাৰ পাইছে না বোলো আমি অলপ আজি টোপনি মাৰিছোঁ 3 দিন পূৰা দিগদাৰ কৰিলে তেওঁ কৈছে আপোনালোকে টোপনি মাৰিব পাইছে কিন্তু মই আজি টোপনি মাৰিব পৰা নাই যিটো মানুহ খেদিছিল কি কথা মোৰ হাজবেণ্ডে কথা পাতিছে শুনি আছোঁ বোলে কি কথা কৈছে বোলে মোক ৰাতি আহি বিছনাখনে দাঙি দিয়ে মহ হৈ থকা এতিয়া আপুনিতো বিশ্বাস নকৰে কথাষাৰ ক'লে সেইটোতো হয় আমি মানিব লগা হৈছোঁ যেটা আপোনালোকে সেইটো বস্তু ৰিয়েল পাইছে কৈছে মোৰ মোবাইল ধৰে দিছে ভাগা নাই বুলিহে কৈছে মোক বিছনা দিয়ে দাঙি দিছে ৰাতি বিছনা দিয়ে দাঙি দিয়ে বাৰ ৰাতিটো মই সোমাব পৰা নাই তাৰপিছত এনেকুৱা অৱস্থা আৰু থাকিলেও পিছদিনাখনে দিনত থাকি তাৰ পিছদিনা ৰাতি আকৌ অলপমান এনেকৈ দিগদাৰ কৰিছে আমাক কাৰণ আমি লগে লগে তেওঁক ফোন কৰিলোঁ তেওঁ ক'লে পইচা পাতি ধৰ দিয়া হৈছে গতিকে সেইখিনি কৰাৰ পিছত ভাল হ'ব বুলি কোৱাৰ পিছত আমি দিগদাৰ কৰিলে তেওঁকতো ফোন কৰিমেই আকৌ ফোন কৰিলোঁ তেতিয়া কৈছে ঠিক আছে বাৰু চিন্তা কৰিব নালাগে হেৰি মই 2টা বস্তু পঠাই দি আছোঁ আপোনালোকে 3 মিনিটমান কাৰণে লাইট অফ কৰি দিয়ক আৰু 5ডাল ধূপ জ্বলাই দিয়ক বাৰান্দাত এনেকুৱা ক'লা তেওঁ যেনেকৈ কৈছে সেনেকৈ আমি লাইট অফ কৰি ধূপকেইডাল জ্বলাই দিলোঁ দি পেলাই আকৌ সেইমতে তেওঁ ফোন কৰিছে এতিয়া লাইট দিয়ক বুলি পেলাই তেওঁ তাতে কিবা এখন পাতি কিবা কৰে আৰু তাৰপিছত লাইট দিলোঁ আমি দি পেলাই আছোঁ এনেকৈ থকাৰ পিছতে এতিয়া ইফালৰ পৰাই ফোন আহে বাবুটোৰ তাত বাপকৰ তাত সিফালৰ পৰাই ফোন আহে তাৰপিছত কি বোলে এতিয়া কৈছে আম্মা হেৰি একে আমাৰ বোলে ৰাস্তাৰ পৰাই বোলে চুবা তৰি বোলে আঁতৰৰ গোন্ধত বোলে মানুহ থাকিব পৰা নাই আমিও লগৈছোঁ নেকি কিবা আঁতৰ জ্বলাইছোঁ নেকি সুধিছে আমিতো একো আঁতৰ লগোৱা নাই তাৰপিছত চব মানুহ আচৰিত আৰু তেতিয়া আমি আকৌ তেওঁক ফোন কৰিলোঁ বোলে এনেকুৱা মানুহবিলাক আকৌ গুণগান চব ফোন আহি আছে বাটে বাটে মানুহ তেতিয়া তেওঁ কৈছে নাই দে মই যি 2টা বস্তু পঠাইছোঁ সেইটো কাৰণে এনেকুৱা হৈছে এতিয়া এনেকুৱা আৰু কথা মই শুনা মতে আঁতৰৰ গোন্ধটো ৰিলেট কৰে জিনৰ লগত তেওঁ চাগে জিন পঠাইছিল এতিয়া আপোনালোকৰ ঘৰত যি বস্তু আছিল সেইটা কি জিনে আছিল নে বেলেগ জিন বুলিয়ে কৈছে এইটো জিন্নাত বুলি কয় আৰু জিনৰ মানে সৰু বাচ্চা টাইপ আৰু বহুত ডাঙৰ নহয় তো কিবা সিহঁতে আনচেটিছফাই হৈছিল যাৰ কাৰণে আপোনালোকক অলপ অসুবিধা কৰিছিল নে বেলেগ কিবা আপোনাৰ গম পাইছে যে কি হোৱাৰ কাৰণে এইটো কৰি আছিল এতিয়া গম পোৱা মতে এনে থাকে বুলি কয় তাৰপিছত অলপ ৰাতি ধৰ মাজৰাতি মই উঠি অলপ কিবা কিবি কৰোঁতো সেইটো কাৰণে আহা বুলিও অলপ তেওঁ সন্দেহ কৰিছে মানে আপুনি ৰাতি নামাজ পঢ়োঁ হয় অলপ নামাজ যি হেৰি কয় তাহাজুদ নামাজ এটা থকা বুলি কয় ৰাতি সেইটো 12টা বজাৰ পিছত পঢ়ে নেকি 12টা বজাৰ পিছত পঢ়ে কিন্তু মই আৰু ইমান জল্দি নুঠি 3টামান উঠা হয় উঠি কেতিয়াবা 2:30টাতো উঠোঁ উঠি মই নামাজ পঢ়োঁ সেইটো নামাজটো পঢ়োঁ কৰি বা অলপ কোৰান তিলাৱত কৰা গ'ল তাৰপিছত ফজৰ ৱাক্ত লাগিলে আকৌ মই হেৰি কৰোঁ নামাজ পঢ়োঁ এনেকুৱা আৰু মই শুনিছিলোঁ তাৰমানে মই কিতাপতে পাইছিলোঁ না কাৰোবাৰ মুখতে শুনা মানে যেতিয়া তাহাজুদ নামাজ পঢ়িলি আঁতৰ চাতৰ সানি ল'ব লাগে বুলি কয় আৰু সেইটো মানে উত্তম সময় বুলি কয় দোৱা দৌৰ কাৰণে ভাল বুলি কয় মই আঁতৰ লগাই লৈছিলোঁ এতিয়া সেই আঁতৰ চাতৰ গোন্ধ পাই আহিল নেকি এতিয়া মানে যি বুলি ক'লেও এতিয়া বিশ্বাস কৰিব বাধ্য হৈ গৈছোঁ উপায় নাই আৰু তাৰপিছত মইতো 2 দিনমান অলপমান নফলি বাৰতো কমাই দিলোঁ আমলি বাৰত লাহে লাহে অলপ ভয়টো কমছি এতিয়া বাৰু আকৌ আৰম্ভ কৰিছোঁ এতিয়াতো একো অসুবিধা নাই এনেকুৱা বৰ্তমান নাই আপোনাক লাষ্ট কেতিয়া পাইছিল অসুবিধাটো 2 মাহ 6 মাহ কিমান আগত এইটো লাষ্ট আমাৰ 2 মাহমান 2 মাহ বেছি হৈছে 4 মাহমান হ'ব 4 মাহমান 4 মাহৰ পৰা এতিয়ালৈকে অসুবিধা একো নাই এই ভৰ গৰমত তেতিয়া জুলাই আগষ্ট সেনেকুৱা মানতে হ'ব একজেক্ট মই তাৰিখটো মানে ক'ব পৰা নাই সেনেকুৱা টাইমতে আৰু মুঠতে এচি যিহেতু দিয়াই আছে এই ভৰ গৰমতে আৰু তো মানে ক'ব গ'লে এটা বহুত ডাঙৰ এক্সপিৰিয়েঞ্চ আৰু আপোনাৰ বুলি নহয় গোটেই গাঁওখনে সেইটো এক্সপিৰিয়েঞ্চ কৰিছে ডাঙৰতকৈ ডাঙৰ আৰু মানে খবৰ পোৱাৰ পৰা মানুহ খবৰ ল'ব নাহা মানুহ নাই আৰু খবৰ ল'ব চাৱা কেনেকৈ মানে চাম বুলি আহে মাৰি দিয়াৰ লগে লগে ভয় খোৱা দ্বিতীয়বাৰ মানে ক'ব গ'লে যোনে ইচ্ছা কৰে চাবৰ কাৰণে বা যোনে বিশ্বাস নকৰে এনেকুৱা বস্তু থকা বুলি সিদিনাখনে গম পাই গৈছে আৰু একদম আৰু যিকেইটাই সেনেকৈ আছে বল দেখাই সেইকেইটাৰ গাতে মাৰিছে আকৌ গতিকে সিহঁতেও আৰু দ্বিতীয়বাৰ ক'লে এইটো কথা নক'ব যেনে মোৰ এটা মনৰ ভাৱ আৰু হয় এনেকুৱা হয় কিছুমান জেগাত এতিয়া বস্তুবিলাক কেনেকুৱা যিবিলাক এণ্টিটি থাকে ভূত কয় জিন কয় যি কয় এইবিলাক এনেকুৱা এণ্টিটি হয় মানে আপোনাৰ যদি আপুনি চেলেঞ্জত লয় দেন আপোনাক কিবা এটা দেখাব সেনেকুৱা হয় শুনা যায় ঘটনাটো যি হ'ল আমাৰ এই ঘটনাটো হোৱাৰ মই একদিন আগত মই এটা ছিগনেলো পাইছোঁ মানে কি মই ৰাতি যে উঠোঁ মই সিদিনাখনেও ৰাতি এনেকৈ উঠিম আৰু মোবাইলটো এলাৰ্ম দি থওঁ তাৰপিছত মই মোবাইলটো এলাৰ্মো বাজিছে মই সাৰো পাওঁ তাৰপিছত মানে মই টোপনি অলপ হেৰি লাগি থাকিল নেকি মই এলাৰ্মটো অফ কৰি আকৌ টোপনি মাৰাৰ পিছত মই সাৰ পাইছোঁ পাই পেলাই মানে আকৌ মই টোপনি আহিছে তাৰপিছত মানে এনেকুৱা হৈছে যে মই নামাজ যিটো পঢ়োঁ সেইটো পঢ়িব অলপ টাইমটো আছে আৰু সেইখিনি মুহূৰ্ততে এনেকুৱা তাৰমানে শব্দ এটা হৈছে এই শব্দটোত মই সাৰ পাই গৈছোঁ
কেনেকুৱা শব্দ আছিল যদি ক'ব মানে থাপকৈ বিচনাত কিবা এটা পৰিলে যেনেকুৱা শব্দ হয় মই য'ত সোমাই আছোঁ মোৰ ছাইডত মানে বেৰা ছাইডত শব্দটো হৈছে যিটো জেগাত শব্দ যেনে ওপৰৰ পৰা পৰিব পৰা ছিষ্টেমো একো নাই ডাইৰেক্ট ৱালখনে আছে সেইফালে ভেণ্টিলেশ্যন নাই একো নাই মাজৰাতি আৰু শব্দটো হোৱাৰ লগে লগে মই সাৰ পাই উঠিছোঁ সাৰ পাই মোৰ ভয় লগা নাই সাৰ পাই মোৰ এইটো অনুভৱ হৈছে মই আজি এখন নামাজ পঢ়িব উঠিব পৰা নাই সাৰ পোৱা নাই মই মোৰ ঠাণ্ডাটো সেইটো উঠি আছে মই টাইমটো চাইছোঁ চাই দৌৰা দৌৰিকৈ মই উঠি গৈছোঁ যাই মই অজু চজু কৰি পেলাই ধুনীয়াকৈ আছোঁ ৰুমৰ ভিতৰতে যিটো সুবিধা আছে আমাৰ অজু চজু কৰি পেলাই ধুনীয়াকৈ আছোঁ আহি মই এনেকৈ নামাজ আৰম্ভ কৰিম যাই নামাজখন পাই লৈছোঁ লোৱাৰ পিছত দেখা পাইছোঁ মই দৰ্জাখনৰ মুখত ধুনীয়াকৈ মেকুৰী এটা বহি আছে বহি লৈ পেলাই সি পূৰা একদম মোকে চাই আছে তো মই বোলো মেকুৰীটো ক'ৰ পৰা আহিল আকৌ মই উঠানতে মেকুৰীটো নাছিল তো ভাবিলোঁ ইয়ে জাপ মাৰিব আহিল নেকি মই যে শব্দটো পালোঁ ই জাপ মাৰিব লাগিলেতো জাগা লাগব ৱালখনততো একো ছিষ্টেমে নাই ভেণ্টিলেশ্যনো নাই জাপ মাৰিবৰ কাৰণে আৰু ইফালে যিখিনি আছে এ চিৰ কাৰণে চব বন্ধই হৈ আছে তথাপিতো কিবা হেৰি আৰু মালিকৰ শক্তি মই ভয় নকৰিলোঁ ভয় নকৰি দৰ্জাখন লাহেকৈ খুলি দি আহকৈ মাতিছোঁ ধুনীয়াকৈ মেকুৰীটো ওলাই গৈছে আৰু মই মানে বৰ বিশেষ ভয় কৰা নাই কিন্তু নকৰি মই দৰ্জা বন্ধ নামাজো পঢ়িলোঁ কিন্তু মোৰ পিছদিনা দিনটো মোৰ মাথাত এইটো কথা লাগি আছে এই জাপ যি মাৰি দিলা শব্দটো কি হ'ল শব্দটোক মই কাৰোবাক কৈছোঁ কথাটো তাৰ পিছদিনা ৰাতিপুৱাই এই বস্তুটো আৰম্ভ হৈছে আমাৰ এতিয়া এইটো সেইটোৰ লগত জড়িত হৈ আছে নে সেইটো বেলেগ কিবা মই এতিয়া সন্দেহ আৰু এইটো কথা সেইটো ক্লিয়াৰ একো হোৱা নাই আৰু হোৱা নাই নহ'লেও মোৰ এনেকুৱা লাগে আৰু যে মই কিবা এটা ছিগনেল দিছিল নেকি আগতে হয় এনেকুৱা ছিগনেল দিয়েও কেতিয়াবা সেনেকুৱা কমিউনিকেট কৰে মানে সংযোগ স্থাপন কৰে মোৰ এতিয়া ধাৰণা বহুত আহে আৰু এতিয়া যিহেতু নিজে এটা প্ৰেক্টিকেলি পালোঁ ন সেইকাৰণে এতিয়া মানে যি শুনিলোঁ মই এতিয়া বেলেগৰ ক'লেও মই এতিয়া আছে বুলি ক'ব কাৰণে বাধ্য যিটো মই পাইছোঁ এইটো বস্তু সেইটো এটা এনেকুৱা বিষয় যদি আপোনালোকৰ অভিজ্ঞতা হৈছে বেলেগলৈ যদি হোৱা নাই তেওঁ ক'লে বিশ্বাস নকৰে মোৰ হাজবেণ্ডে বিশ্বাস নকৰে এওঁ বেছি শিক্ষক চায়েন্সৰ মানুহগিলাক কথা বিশ্বাস কেনেকৈ হ'ব এতিয়া প্ৰথমতে ছোৱালীটোক ধমকি মাৰিয়ে দিছে তেতিয়া তাৰ পিছত এটা আঁতৰ চুৰমা ক্ৰীম কলগেট চুলিত মাৰা কিলিপ যেতিয়া মাৰিয়ে আছে পাকঘৰৰ পৰা চামুচ আনি মাৰে পাকঘৰৰ পৰা কটাৰীয়ে এই প্লাষ্টিকৰ হেৰি চাকু সেয়া আনি মাৰে তেতিয়াতো বহাৰ ৰুমৰ পৰা ফুলদানি নি মাছে বেডৰুমত ঘৰৰ মানুহকেইটাতো জানো কোনটো বস্তু ক'ত থাকে তেতিয়া সেইটো চায়েন্সে কেনেকৈ এক্সপ্লেইন কৰিব সেইটো তেওঁ গম পাব কিন্তু বাধ্য হৈ গৈছে আৰু সেইটোৱে যি হ'লেও মানি ল'ব লগা গৈছে এইটোতো বহুত মানে ক'ব গ'লে ভয়ানক ষ্টৰী আছিল আপোনাৰ মোক কৈছিল যে আৰু এটা আগত 5-6 বছৰ আগত কিবা এটা আপোনালোক হৈছিল তেতিয়াও এটা হৈছিল বাৰু এনেকুৱা মোৰ সৰু সুৰা তেতিয়াও এইটো বস্তু মানে কি আছিল আৰু মই ৰাতি টোপনি মাৰি থাকিলে এই হেৰি আহে কিবা এটা বস্তু আহে মই গম পাওঁ দৰ্জাৰ বাহিৰৰ পৰা ৰুমত সোমাই যায় সপোন আকাৰৰ নিচিনা লাগে বস্তুটো কিন্তু বাস্তৱ হৈ যায় সেইটো বস্তুটো ময়ো বুজি নাপাওঁ কি বস্তু তেতিয়া এইটো অভিজ্ঞতাওতো আমাৰ নাছিল কিবা এটা মানে বস্তু ধৰ মানুহ এটা নিচিনাই বুলি ভাবি লৈছোঁ কাৰণ সোমাই যায় যাই পেলাই মোৰ কাষত বাগাত দিয়ে তেতিয়া মোৰ এই ডাঙৰ বাবুটো সৰু মাইনাটো সৰু এওঁ বেলেগ বিচনাত থাকে মই বেলেগ এখন বিচনাত থাকোঁ তাৰপিছত যাই পেলাই কি কৰে মোৰ কাষত সোমায় বস্তুটো সোমোৱাৰ লগে লগে এনেকুৱা ঠাণ্ডা মই গম পাওঁ তাৰমানে বৰফৰ নিচিনা ঠাণ্ডা ঠাণ্ডা লাগে আৰু মোৰ তাত চোৱাৰ লগে লগে মানে মোৰ হেৰি হৈ যায় দেহাটোৰ কথা মই ক'ব নোৱাৰোঁ আৰু মোৰ এনেকুৱা অনুভৱ হয় যেন মোৰ মাথাটো পিয়ে দি আছে এনেকুৱা এটা মোৰ নিজকে নিজৰ অনুভৱ হৈ আৰু ফিল এটা হয় হোৱাৰ লগে লগে মই কিবা হাল্লা কৰোঁ বোলে কথা কওঁ কিন্তু মই নিজে গম নাপাওঁ কি কৰোঁ যে এওঁ লগ লগ খাৰ বৈ পেলাই তাৰ পৰা সেইখন বিচনাক লাগি জাপ মাৰি উঠি আহি পেলাই আৰু মানে কি হৈছে বুলি কৈ মোক অলপমান ধোৱা চোৱা মাটি ফুকে চুকে দিয়ে দিয়াৰ পিছত মই মানে নৰ্মেল হওঁ আৰু যে কিবা এটা আহিছে মোৰ ঘৰত সোমাইছে বুলি মই কওঁ তো কণ্টিনিউ সেনেকুৱা কেইদিনমান হ'ল আৰু পিছত আকৌ এনেকৈ জাৰা বোকা কৰা হ'ল কৰোঁতে লাষ্টত আৰু প্ৰথম থাকিলেই পটকৈ হেৰি কৰিব পৰা নাই 2 দিনমান থকাৰ পিছত মই সপোন দেখা পাওঁ সপোনতো মানে আহা দেখা পাওঁ মানে অদ্ভুত কিছুমান বস্তু দেখা পাওঁ আৰু লাষ্টত যাই পেলাই আৰু এক জেগাত বেলেগ জেগাত আমি হেৰি কৰিলোঁ যোগাযোগ কৰিলোঁ কৰাৰ দিনাখনে তেওঁ মানে 7টা তাবিজ দিছে সৰু সৰু দি পেলাই ঘৰৰ 4টা কোণাত বাহিৰ পেলাই মাৰিব দিছে ৱালত সেনেকৈ এওঁ মাৰিলে আৰু এটা কিবা তাবিজ দি মানে শুংব লাগে তাবিজটো কাগজেদি মেৰি পেলাই চিঙা কাপোৰ মেৰি পেলাই শুংব লাগে সেনেকৈ শুংব দিলা যিখিনি তাই দিছে তেওঁ গোটেইখিনি কৰিলোঁ কৰাৰ দিনা মানে শুংব পৰা নাই তাবিজ যি মাৰিলা নৰি পিনে শুংব পৰা নাই নৰি পিনে সিদিনা ৰাতি চেম আহিছে আৰু যেনেকৈ আহে কিন্তু মই গম পাওঁ বাকী ঘৰৰ মানুহ কোনো গম নাপায় আৰু মই এনেকুৱা লাগে যে মোৰ সদায় ঘৰটো ঘূৰি আছে যেতিয়া মোৰ ইয়াত আহে এওঁ যেতিয়া যায় ফুকে চুকে দিয়ে ঘৰটো গোটাই ঘূৰি থাকে মই নিজে গম পাওঁ আৰু তাৰপিছত এই লাষ্ট দিনাখনে যেতিয়া সেইটো কৰিলে কৰোঁতে আহি পেলাই বাৰাণ্ডাৰ পৰা কৈ আছে মানে মোক একবাৰ দৰ্জাখন খুলি দি মোক একবাৰ দৰ্জাখন খুলি দি মোক শুনি আছে মানে মই গম পাই আছোঁ শুনা নহয় এনেকুৱা লাগে যে মই দেখি আছোঁ সেইদিনা মই যিটো দেখিছোঁ দেখাটো আমাৰ এই মই বৰ্তমান যিটো জেগাত আছোঁ চিপাঝাৰ মাৰৈ এই মাৰৈ আমি থকা চুবুৰীটোৰে এজন মানুহ দাদা হয় সম্বন্ধত সেইজন মানুহ ৰূপটো লৈ পেলাই আহিছে মই এতিয়া দাদাজনৰ নামটো নকওঁ বাৰু এই দাদাজন হৈ পিনে আহি পেলাই মোক কৈছে একবাৰ দৰ্জাখন খুলি দি মই একো নকৰোঁ একবাৰ দৰ্জাখন খুলি দি কিন্তু মই দৰ্জা খুলিব পৰাৰ আগতে এওঁ সাৰ পাই গ'ল মই তেনেকৈ কৈ আছোঁ এওঁ সাৰ পাই মোক হেৰি কৰাৰ লগে লগে যাৰা ফুকে চুকে দে আৰু মোক
দিয়াৰ লগে লগে মোৰ ইয়াততো আহে কিন্তু ইয়াততো হ'লে মোৰ শক্তিটো এইটো নৰ্মেল হৈ নাথাকোঁ আৰু মই মাথাটো অলপ বেয়া লাগে কিবা এটা অলপ মই নিজে নিজে গম পাওঁ দুৰ্বল তাৰপিছত আৰু এইবিলাক জৰা ফুকা কৰা হ'ল আকৌ চবেই ক'লা মানে অকলে থকা নকৰিবিচোন তাইত আমি ক'লে দুখন বিচনা লগ কৰিলোঁ দি মানে বাচ্চাটো লৈ পেলাই আৰু থকা হ'ল মোৰ লগত তেতিয়াৰ পৰা লাহে লাহে আৰু বস্তুটো নোহোৱা হ'ল সেই নোহোৱা হৈ নাই আৰু তেতিয়াৰ পৰাই তাৰপিছত আকৌ এইটো কি হ'ল এইবাৰ আমি নাথাকাত হ'ল ফাৰ্ষ্ট টাইম অহাৰ পিছত ক'লা ইহঁতে কওঁতে আমিতো কথাটো বিশ্বাসে কৰা নাই মইতো বাৰু অলপমান কিবা হেৰি কৰিছোঁহে হ'ব পাৰে কিন্তু এওঁতো অলপো বিশ্বাস কৰা নাছিল মোৰ হাজবেণ্ডে যেতিয়া এইবাৰ আকৌ প্ৰেক্টিকেলি আমি ৰুমত থাকোঁতেই হ'ল তেতিয়া আৰু ক'ব লগা নাই আৰু 100% এতিয়া কিবা যে আছে মানিয়ে লৈছোঁ আৰু গতিকে এইটো ইমান সহজভাৱে ল'ব লগা বস্তু নহয় কিন্তু এনে মানে তুমি এতিয়া গ্লাছ এখন ভাঙিয়ে দিলা আমাৰ তাৰপিছত আকৌ জমনি গ্লাছটো ভাঙি দিলে গ্লাছখন লগাব কোনো নাহে চিনে ভাঙছি ইণ্টাৰেষ্টিং এওঁক ক'লোঁ মই এতিয়া মানে হাত লাগিলে কাটবো না সৰু সৰু চলি আছে ওচৰত আহে বাচ্চাবিলাক আছে ভতিজা ল'ৰাবিলাকৰ এওঁক মানে গ্লাছখন চেঞ্জ কৰি দি এওঁ যাই পেলাই মানে ল'ৰা এটা ক'লা ফোন কৰি ক'লা এওঁ মোক হেৰি কৰিব লাগিছিলে গ্লাছখন লগাই খুৰা হ'ব দে কালি লগাই দিম এই কালিৰ আগতে এওঁক মই ক'লা কথাটো মোৰ ঘৰত এইটো প্ৰব্লেম হৈছে এনেকুৱা এনেকুৱা হৈছে নেক্সট দিনা নাহে এওঁ একদিন বাট চলাইছে নেক্সট দিনা লগ কৰি পেলাই ক'লা তুমি দেখোন যাম বুলি কৈ যাবা নাই আমাৰ অসুবিধা আছে গ্লাছখন ভাঙি আছে হে খুৰা বেয়া নাপাব আৰু মই নোৱাৰিম দিয়ক মোৰ সময় নাই এতিয়া এওঁ বুজি পাই গৈছি আৰু বোলে তাৰমানে কোনোবা ক'লা সেইটো ভয়টো আকৌ যে মই যি বাচ্চাৰ যি কাপোৰ দিয়া বুলি ক'লোঁ এই বাচ্চাৰ কাপোৰখিনিৰো এটা কাহিনী এই যে মই কাপোৰ দিয়া বুলি যিটো বাচ্চা আমাৰ ঘৰত আহে থাকে তাৰহে বস্তুখিনি আছিল বাচ্চাটো আমাৰতো একদম নিজৰ ছোৱালীৰ নিচিনা আহি থাকে কাৰণে আমি তাক সেনেকুৱা ৰাখোঁ আৰু কানি কাপোৰ থাকে সিহঁতৰ ঘৰৰ মানুহ গম পাই পেলাই সেইখিনি কাপোৰ আকৌ হেৰি কৰিছে এই পেলাই দিছে পুৰি পেলাইছে পেলাই দিছে বোলে এটা কাপোৰ চলিক পিন্ধাও নাই সেইটো ভয়টো হ'বই ইমান ডাঙৰ ঘটনা এটা হৈ গৈছে তাৰ কাপোৰ বহুত কিজোৰ আছিল গোটেইখিনি লৈ গৈছে নি পেলাই সিহঁতে কাপোৰ সিহঁতে ব্যৱহাৰে কৰা নাই আৰু এনেকুৱা বহুত ঘটনা গৈছে আৰু আপোনাৰ যিটা ষ্টৰি বুলি নকওঁ মই যিটা ইনচিডেণ্ট এই দুটা ইনচিডেণ্ট মোৰ বহুত ভাল লাগিল এনেকুৱা মইতো বহুতকেইটা মানে ভিডিঅ' কৰি আহিছোঁ বহুতকেইটা পডকাষ্ট লৈছোঁ কিন্তু বাইদেউৰ যিটো ষ্টৰি বহুত মানে বেছি ভয়ানক আৰু এটা কথা মোৰ ক'ব ৰৈ গ'ল আপোনাৰ এই মই যে ক'লোঁ এনেকুৱা হোৱা বুলি সেইদিনাখন প্ৰথম তৃতীয় দিনা ৰাতিপুৱা আমি যদি ফজৰ নামাজটো পঢ়োঁ নামাজ পঢ়াখন দুটাতো একেলগে থাকোঁ এসপ্তাহ মছজিদকে যাব দিয়া নাই আমি আৰু বাথৰুমতে উজু কৰোঁ চব কৰোঁ বাথৰুমত আমাৰ দমকলত যাবা টেপত যাবা খাদ্য নাই তাৰপিছত এওঁ নামাজ পঢ়িলে মই নামাজ পঢ়িলোঁ পঢ়ি ঠিক আছে এওঁ দৰ্জাখন খুলি মানে বাৰাণ্ডাৰ লাইট অফ কৰিব আহিছে চব লাইট দিয়ে থাকে গোটেই ৰুমত লাইট দিয়ে থাকে আমাৰ বিল চিলৰ টেনশ্যন নাই মানে আমাক খালি পোহৰ লাগে এক চুটা অফ নকৰোঁ আমি আৰু ৰুমত মানুহ ভৰ্তি বোলে মই অলপমান ধৰ হেৰি কৰোঁ এনেকৈ এখন বিচনাত আমি পৰিয়ালটো এইকেইটা থাকোঁ এখন বিচনাত তোমাৰ লগৰ নিচিনা ল'ৰা একদম ভৰ্তি চকীত বহি থাকে বিচনাত তাৰ মোবাইল চাই থাকে চব ৰখীয়া হৈ গৈছে আৰু তাৰপিছত আৰু ৰাতিপুৱা সময়ত ইহঁতে গেছি যোৱাৰ পিছত এওঁ উঠি বাৰাণ্ডাৰ লাইটটো বন্ধ কৰিলা এই লাইট বন্ধ কৰোঁতে দৰ্জাখন যি খুলিলা খোলোতে সেইটো বুলি মই কেনেকৈ কৈছোঁ লাইটটো বন্ধ কৰি থৈ গ'ল যোৱাৰ পিছত আৰু নামাজ পঢ়ি ৰাতিটো টোপনি মই নাপাওঁৱে পাঘাত দিয়ালৈ মই চিলমিকে টোপনি আছি টোপনি মাৰ ল'লে দেখা পাইছোঁ মই মানে সপোন হৈছে আৰু সেইটো মোৰ সপোন আকাৰে মই দেখা পাইছোঁ যে মই দৰ্জাখন খুলি পেলাই এনেকৈ ওলাই পাইছোঁ বাৰাণ্ডাখনত আহোঁতে বাৰাণ্ডাত দেখা পাইছোঁ চকীখনত মস্ত জোব্বা পিন্ধা মানুহ এটা বহি আছে এতিয়াতো আপুনি কথাটো ক'লে ভাবব এনে কৈছে তো মই দেখা পাইছোঁ না তাৰপিছত যিটো মানে খেদবৰ কাৰণে আহিছিল মই সুধিলোঁ ক'লোঁ কথাখিনি কৈছে কোনোবা দৰ্জাখন খুলিছিল নেকি মই মোৰ হাজবেণ্ডে খুলিছিল এই লাইটটো বন্ধ কৰাৰ কাৰণে কৈছে সি ৰাতিটো উৎপাত কৰি থাকি পেলাই দৰ্জাখন খোলাতে সি ওলাই যায় বাৰাণ্ডাত বহিছে আৰু এতিয়া কোনোবা বিশ্বাস নকৰিলেতো এতিয়া মইতো বিশ্বাস কৰিমেই মই দেখাই পালোঁ কিন্তু ওখ কিন্তু মস্ত ওখ আৰু এই বস্তু তেতিয়া মোৰ মাইনাটোও দেখা বুলি কৈছিল যেতিয়া সিহঁতক যি টোপনি মাৰিব দিয়া নাছিল তেতিয়া তাইও গৈছিল যেতিয়া মানে ৰাতি 12টা বজাত সিহঁতে উৎপাত টোপনি মাৰিব নোৱাৰে আমিতো নাইয়ে দুটা ল'ৰা ছোৱালী আছে ভতিজা ল'ৰা এটা ভতিজা ছোৱালী এটা আছে ওচৰতে দাদা সৰু এটা আছে আহি পেলাই অলপ জৰা ফুকা কৰিলে তেওঁ দৰ্জাখন বোলে খুলি থৈ দিছে মানে তেওঁ এইবিলাকত এক্সপাৰ্ট আৰু খুলি থৈ তেওঁ কিবা তেওঁৰ কামত ব্যস্ত মাইনাটো বিচনাত বহি আছে তাই বোলে দেখা পাইছি আমাৰ দৰ্জাৰ যি ফ্ৰেমটো মানে বাৰাণ্ডাত থিয় হৈ আছে আৰু এনেকুৱা বোলে জোব্বা পিন্ধা ওখ মানুহ এটা বহি আছে তাই কৈছে বুকখান মানক লাগি দৰ্জাৰ ফ্ৰেমটোৱে আছে আৰু এখৰাও দেখাই নাই মানুহজন বহি আছে মানুহজন বাৰাণ্ডাত খাৰা হৈ থকা মানুহটো তাই কঁকাল বা পেটৰ বুকুৰ ইমান মানক লাগি ফ্ৰেমটোক লাগি দেখা লৈছে আৰু ওপৰ খাৰা দেখাই নাই বোলে ছেম বস্তুটো মই বাৰাণ্ডাত দেখা পাইছোঁ আকৌ এনেকুৱা জোব্বা পিন্ধা বহি আছে মস্ত মানুহ এটা এনেকুৱা বহুত কাহিনী কিছু আৰু কিমান ক'ব আৰু আপোনাক নাই আপোনালোক একদিন আৰু ভালকৈ বহিম এবাৰ মোৰ তাতে বহিম আৰু আপোনাক বহুত ধন্যবাদ ইমানখিনি সময় দিয়াৰ বাবে মোৰো ভাল লাগিল বাৰু এইখিনি কথা নিজৰ ভিতৰত গুজৰি গুমৰি আছিলোঁ আজি এইটো চেনেলটোৰ জৰিয়তে যদি আপোনালোকৰ এনেকুৱা কিবা ইনচিডেণ্ট আছে বা ষ্টৰি আছে আমাক শ্বেয়াৰ কৰিব পাৰে মোক যোগাযোগ কৰি দিব
আৰু মই যদি ফেচবুকত চাই আছে আমাৰ পেজটো ফ'ল' কৰি ল'ব আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ